আপোনালোকে আমাতকৈ ভালমতে জানে যে আপোনালোকেও ক'লে যে এই যিটো আইওৱে ঘৰৰ কাৰণে যিটো পৰ্টেলত নিউজ ওলাইছে সঁচাকৈ দুখ লাগিছে আৰু সাংবাদিকখিনি যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু তেওঁলোকে আচলতে পৰিৱেশন কৰিলে সত্যনিষ্ঠ হ'ব লাগে আৰু যিজন সাংবাদিকে এই নিউজটো পৰিৱেশন কৰিছে অতি দুৰ্ভাগ্যজনক আৰু তেওঁক হালধীয়া সাংবাদিকতাৰ এটা নিদৰ্শন বুলি ক'ব পাৰি আৰু যিহেতু আপোনালোকে মন কৰিব 29/8/2019 এই ঘৰটো চেংচন হৈছিলে আৰু যিহেতু ইয়াৰ আইডি হ'ল আপোনাৰ AS মই ডাটাটো আপোনাক চাই দিছোঁ AS 1606649 যজ্ঞপুৰ ভিলেজ আৰু VCTC একেটাই গতিকে এই ক্ষেত্ৰত যিহেতু তেতিয়া আমাৰ চৰকাৰ নাছিলে তেনেস্থলত এই ঘৰটো আমি কৰা বুলি কোৱা কথাটো আচলতে BPF-এ যে আমাক সঁচাকৈ ভয় কৰিছে এইটো এটা সুন্দৰ নিদৰ্শন বুলি আমি মৰ্মে উপলব্ধি কৰিছোঁ সেই ঘৰটো কোনে বনাইছিলে সেই ঘৰটো BPF যিহেতু 19ত আমাৰ চৰকাৰে নাছিলে গতিকে BPF-এ চৰকাৰ আছিলে আৰু সেই ঘৰটোত BPF-ৰ তেতিয়া MCLA বা EM কোন আছিলে মোতকৈ চাৰফামবাসী ৰাইজে নিশ্চয় ভালমতে জানে তেওঁৰ নামটো মই ল'বলৈ ইচ্ছা কৰা নাই আপোনালোক চাৰফামবাসী ৰাইজক মই সেই নামটো ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ চাওক কমল আজাদ ডাঙৰীয়া দেৱ যিহেতু তেখেতে প্ৰথমতে ইউপিপিএলৰ এজন গুৰুত্বপূৰ্ণ পদত অলংকিত কৰি আছিলে আৰু ময়ো যিহেতু এটা ইউপিপিএলৰ বৰ্তমান ইউপিপিএলৰ দলত গুৰুত্বপূৰ্ণ এটা পদত অলংকিত কৰি আছোঁ তেখেতক মই শ্ৰদ্ধা সহকাৰে নিবেদন জনাইছোঁ তেখেতে যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত যেতিয়া আছিলে তেতিয়া তেওঁ হাগ্ৰামা ডাঙৰীয়াৰ বিষয়ে যিখিনি মন্তব্য দিছিলে আৰু সেই মন্তব্যখিনি আপোনালোকে হয়তো অনুভৱ কৰিব মই ডাটাটো আপোনালোকক দিছোঁ এইটো হৈছে কি তেওঁ কৈছিলে কি 17 বছৰ কাল হাগ্ৰামা ডাঙৰীয়া অপশাসনৰ যিটো দুৰ্নীতি হাইকোৰ্টত তেখেতে IPIL ফাইল এটা দাখিল কৰা বুলি কৈছিলে আৰু কৈছিলে যে তেখেতৰ ৰাজনৈতিক জীৱন ইমানতে শেষ হৈছে তেতিয়া কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত তেখেতে আছিলে আজি সেই নমস্য ব্যক্তিজনে হাগ্ৰামাৰ ভিত্ত হৈ প্ৰমোদ বড়োৰ 3rd গ্ৰেড 4th গ্ৰেড চাকৰি নিযুক্তিৰ ক্ষেত্ৰত কেলেংকাৰ হ'লে আমি এটা চাকৰি খাম বুলি যি লম্ফজম্প মাৰিছে সঁচাকৈ বৰ দুৰ্ভাগ্যজনক কাৰণ ইতিমধ্যে আমাৰ 3rd গ্ৰেড 4th গ্ৰেড নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভই হোৱা নাই গতিকে তেখেতে কি কৰিছে কি কোৱা নাই তেওঁ সেইটোতো আমি নাজানো কিন্তু কথাটো হ'ল যিহেতু তেখেতে প্ৰমোদৰ লগত থাকোঁতে হাগ্ৰামাৰ এগেইনষ্টে কৈছে হাগ্ৰামাৰ লগত থাকোঁতে প্ৰমোদৰ এগেইনষ্টে কৈছে কাইলৈ তেওঁলোকে এই দুটা দলত নাথাকিলে হয়তো বিজেপি কংগ্ৰেছত আহিব তেতিয়া হয়তো এই দুটা দলৰ বিৰুদ্ধেও তেওঁ ক'ব বুলি আমাৰ এটা অনুভৱ হৈছে আৰু এইখিনিতে মই এটা অনুভৱ কৰোঁ এই টুলুঙা যুক্তিৰে তেখেতে যেন অদূৰ ভৱিষ্যতে আমাৰ নমস্য ব্যক্তি তথা প্ৰমোদ বড়ো ডাঙৰীয়াৰ ক্ষেত্ৰত বিৰূপ মন্তব্য নিদিয়ে আৰু এইখিনিতে তেখেতসকলে 17 বছৰত কি কৰিছে নকৰিছে যিহেতু হাগ্ৰামা ডাঙৰীয়া তেওঁ এজন ভিত্ত হয় বৰ্তমান তেওঁ এটা ভাল পদফুলত অলংকিত কৰি আছে সেই ক্ষেত্ৰত 17 বছৰত কি কৰিছে কৰা নাই তেওঁ ভালকৈ ষ্টাডি কৰিলেই হ'ল সব ওলাই পৰিব কোন গাখীৰ কোন পানী তাতে ওলাই পৰিব আমি যিহেতু 5 বছৰ এতিয়ালৈকে হোৱা নাই এই 4 বছৰৰ আৰু কেইমাহৰ পিছত আমাৰ 5 বছৰ পূৰ্ণ হ'ব এইখিনি সময়ত আমি কি কৰিছোঁ তেওঁলোকে ষ্টাডি কৰিলে ওলাই পৰিব এইটোতো আচলতে দখল কৰা শব্দটো আমি বুজি নাপাওঁ আমি BTC প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত আৰু আমি যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি যিহেতু এলায়েন্স চৰকাৰ কৰি সেৱা কৰি আছোঁ আৰু দখল কৰিম বুলি ক'লে ইংৰাজেহে ভাৰত দখল কৰিছিল আৰু দখল কৰা আমাৰ ৰাইজক আমি 35 লক্ষ জনতাক আমিতো দখল কৰা কোনো প্ৰশ্নই নাহে আমি সেৱাহে কৰাত বিশ্বাস কৰোঁ আৰু হাগ্ৰামা ডাঙৰীয়াই যিহেতু সেৱা কৰিব খোজা নাই দখলহে কৰিব খুজিছে গতিকে তেওঁ দখলদাৰীৰ নেতা বুলি মই অনুমান কৰিছোঁ